নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত আন্তৰিক স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে বিশ্ব আৰু ভাৰতীয় অৰ্থনীতিৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ আলোচনা কৰা হ'ব। ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু প্ৰথমবাৰ যদি আমাৰ চেনেলত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কুৱেশ্যন নম্বৰ 1, অৰ্থনীতিৰ পিতৃপুৰুষ বুলি কাক কোৱা হয়? ইয়াৰ অপশ্যন 4টা দিয়া আছে। শুদ্ধ এনচাৰটো হ'ব বি নম্বৰটো আডাম স্মিথ। বন্ধু বান্ধৱীসকল, পিছৰ কুৱেশ্যনটো চাওঁ। পিছৰ কুৱেশ্যনটো 2017 চনত অৰ্থনীতিৰ নোবেল বঁটা কোনে লাভ কৰে? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব বি নম্বৰটো ৰিচাৰ্ড থেলাৰ। বন্ধু বান্ধৱীসকল, পিছৰ কুৱেশ্যনটো হৈছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি মুখ্য কাৰ্যালয় ক'ত? বন্ধু বান্ধৱীসকল, ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব বি নম্বৰটো ৱাশ্বিংটন আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয়। বন্ধু বান্ধৱীসকল, পিছৰ কুৱেশ্যনটো হৈছে বিশ্ব বেংকৰ প্ৰধান বিষয়া কোন? ইয়াৰ অপশ্যন 4টা দিয়া আছে। শুদ্ধ এনচাৰটো কমেণ্ট কৰি জনাব। পিছৰ কুৱেশ্যনটো হৈছে বিশ্ব বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো বি নম্বৰটো 1945 চনত বিশ্ব বেংক প্ৰতিষ্ঠা কৰা হৈছিল। পিছৰ কুৱেশ্যনটো হৈছে বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব বি নম্বৰটো বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটনত উপস্থিত। বন্ধু বান্ধৱীসকল, পিছৰ কুৱেশ্যনটো হৈছে এছিয়ান ডেভেলপমেণ্ট বেংক কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব বি নম্বৰটো 1966 চনত স্থাপন কৰা হৈছিল। পিছৰ কুৱেশ্যনটো হৈছে কোন চনত সৰ্বপ্ৰথমে ভাৰতত বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয়? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব বি নম্বৰটো 1969 চনত সৰ্বপ্ৰথমে ভাৰতত বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয়। বন্ধু বান্ধৱীসকল, পিছৰ কুৱেশ্যনটো হৈছে 1969 চনত কিমানটা বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয়? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব বি নম্বৰটো 14টা বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয়। কোন চনত দ্বিতীয়বাৰৰ বাবে ভাৰতত বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয়? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব বি নম্বৰটো 1980 চনত দ্বিতীয়বাৰৰ বাবে ভাৰতত বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয়। পিছৰ কুৱেশ্যনটো হৈছে ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বেংক কোনটো? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব বি নম্বৰটো ষ্টেট বেংক অফ ইণ্ডিয়া। বন্ধু বান্ধৱীসকল, পিছৰ কুৱেশ্যনটো হৈছে ভাৰতীয় ষ্টেট বেংক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব বি নম্বৰটো 1955 চনত ভাৰতীয় ষ্টেট বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। বন্ধু বান্ধৱীসকল, পিছৰ কুৱেশ্যনটো হৈছে ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়াৰ পৰা আৰম্ভ হয়? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব বি নম্বৰটো 1951 চনত ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হয়। পিছৰ কুৱেশ্যনটো চাওঁ। পিছৰ কুৱেশ্যনটো আছে ভাৰতৰ নীতি আয়োগ কেতিয়া গঠন কৰা হয়? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব বি নম্বৰটো 2015 চনত ভাৰতৰ নীতি আয়োগ গঠন কৰা হয়। বন্ধু বান্ধৱীসকল, পিছৰ কুৱেশ্যনটো হৈছে বৰ্তমান ভাৰতৰ নীতি আয়োগৰ উপাধ্যক্ষ কোন? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব বি নম্বৰটো ৰাজীৱ কুমাৰ। পিছৰ কুৱেশ্যনটো হৈছে পৰিকল্পনা আয়োগ কোন চনত ভংগ কৰা হয়? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব বি নম্বৰটো 2014 চনত পৰিকল্পনা আয়োগ ভংগ কৰা হয়। বন্ধু বান্ধৱীসকল, পিছৰ কুৱেশ্যনটো চাওঁ। পিছৰ কুৱেশ্যনটো আছে মুঠ ঘৰুৱা উৎপাদন অনুসৰি ভাৰতীয় অৰ্থনীতিৰ স্থান পৃথিৱীৰ ভিতৰত কিমান? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব বি নম্বৰটো 6ষ্ঠ স্থান। বন্ধু বান্ধৱীসকল, পিছৰ কুৱেশ্যনটো হৈছে নীতিৰ সম্পূৰ্ণ অৰ্থ কি? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো কমেণ্ট কৰি জনাব। বন্ধু বান্ধৱীসকল, পিছৰ কুৱেশ্যনটো হৈছে ভাৰত চৰকাৰে অলপতে কেতিয়া বিমুদ্ৰাকৰণ কৰিছিল? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব বি নম্বৰটো 2000 টকীয়া বেংক নোট কেতিয়া ভাৰতৰ ৰিজাৰ্ভ বেংকে প্ৰচলন কৰিছিল? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব বি নম্বৰটো 2016 চনত প্ৰচলন কৰিছিল। বন্ধু বান্ধৱীসকল, পিছৰ কুৱেশ্যনটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ ব্যক্তিগত খণ্ডৰ বেংক কোনটো? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব বি নম্বৰটো HDFC বেংক। বন্ধু বান্ধৱীসকল, পিছৰ কুৱেশ্যনটো হৈছে ভাৰতীয় জীৱন বীমা নিগম কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ অপশ্যন 4টা আছে। শুদ্ধ এনচাৰটো হ'ব বি নম্বৰটো 1956 চনত ভাৰতীয় জীৱন বীমা নিগম গঠন কৰা হৈছিল। বোম্বে ষ্টক এক্সচেঞ্জ কেতিয়া স্থাপন হৈছিল? ইয়াৰ অপশ্যন 4টা আছে।
শুদ্ধ এনচাৰটো হ'ব বি নম্বৰটো 1875 চনত বোম্বে ষ্টক এক্সচেঞ্জ স্থাপন কৰা হৈছিল। বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ' পাবৰ কাৰণে ধন্যবাদ।